গাইজ গুড মৰ্ণিং। আজি সোনকালে উঠিছোঁ, মই 7:30 উঠিছোঁ, কিন্তু এতিয়া 9টা বাজিল বাৰু। মই আহোঁতে আজি গা ধোৱা নাই দেই, একদম কোনেও দেখাইছে কাৰণ গা ধোৱা ঠাণ্ডা লাগছে মোৰ ৰাতিপুৱা কিন্তু মই ডিপ্ৰে উঠোঁ, ডিপ্ৰে গৰম লাগে গা ধোৱা পাৰি, এতিয়া ঠাণ্ডা লাগছে মোৰ ইচ্ছা নাগিলে আৰু এনে এতিয়া আজি দিনটো টাইম আছে মোৰ তাত, কি কৰোঁ চাওঁ। এতিয়া যাওঁ, লেটছ গ' কি হয় চাওঁ আৰু গাইজ। মই কলেজৰ পৰা আহিলোঁ, আমি আহিলোঁ, প্ৰিন্সি আহিছে, সি তোৰ কিবা খাই আছে মই ৰুটি খাব যাব ক'লে। এই ওলো কেমেৰা ওলোৱা নলুই দি কলেজত আৰু সদায় কিনো কলেজখন দেখাই থাকিম, আজি অলপ বেলেগ দেখাওঁ। এতিয়া আমি যাওঁ এম কে ফালে কিবা খাবা। মোহন হৈছোঁ মই খুব ঠাণ্ডা দেখা আছে, নাই দেখা ভাল দেখা আছে। তোৰ মোবাইল পেজটো গোন্ধ আছে, পিঁয়াজ খাই আছোঁ। গাইজ আমি আহিছোঁ, কিন্তু মই তলকলৈকে আহিলোঁ, আমি যাওঁ কিবা খাওঁ। তাৰপিছত পিঠি ভোকৰাই কি কৰিছে জানা নাই গাইজ, চাবিটো থৈছে নহয় গাড়ীৰ চাবিটো, একো তাক ওপৰত খাই আছোঁ তাক আহিছি ৰ সি চাবি থৈ ইয়াতে, চাবি থৈ ইয়াতে, হ'ব চাবি থৈ আহ তুমি। গাইজ এতিয়া আমি আহিছোঁ এম কে, অলপমান এনে আৰু অলপমান বনাই আছোঁ, গাইজ এই দিনদিপৰে খাইছোঁ আমি ৰুটি আৰু পিঁয়াজ। এই দিনদিপৰে আমি খাইছোঁ ৰুটি আৰু পিঁয়াজ, আৰু মোৰ বুকুৰ বহুত হৈছে বাছ, বহুত ভাল হৈছে দেই। গাইজ এই খোৰাক কি আছে মই ঘৰত যাব নাপাওঁতে এফালে আছোঁ। ক'ত যা তই, যাচোন তই জল্দি যা। আমি গাইছ এতিয়া আমি এৰি থৈ পেলাই গুচি যাওঁ। আমি ভাবি মাৰিলেই বুজিছেনে, কি ক'ম আৰু ছোৱালী বহুতে আৰু কলে যোৱা নাই ৰ'বা আজি। হেল্ল' দিয়ক আমি এতিয়া যাই লওঁ, নহ'লে গাড়ীত খুন্দা লাগব। টেম্পুখন আছিলে আগত। গাইজ মই চিমাক স্কুলৰ পৰা আনি আছোঁ, এখন হ'ল ডান্স কৰিলে ৰখি আছোঁতে হ'ব ছুটি আৰু ছুটি হ'ব হ'লে ছুটি হ'ব আৰু হ'লে আৰু দে। গাইজ আমি এতিয়া মানে ক্লাছ পালোঁৱে, কিন্তু আমি এটা মানুহ লগ পালোঁ তেজপুৰ যাই বোলে, বহুত দূৰৰ পৰা আহিছে মানুহটো, এটা ৰাস্তাবিলাক চিনি নাপাওঁৱে নাপালে। এতিয়া মানুহটো আমাৰ পিছে পিছে আহি আছে এইপিনে, আমি এতিয়া মানে এনেকৈ এইপিনে সোমাই দিওঁ। আমি অলপমান তাৰমানে কি আৰু আমি মানুহকেইটা ভাল না, আমি দিল্লাৰ মানুহটো সেইকাৰণে আমি কণ্টেণ্ট এটাও পালোঁ। কণ্টেণ্ট পালোঁ মানে বেলেগ নহয়, মানুহটো ৰাস্তা চিনি পোৱা নাই, বেয়া লাগে দিলোঁ। এইটো মানুহ গাইজ আমাৰ পিছফালে গাইজ, মানুহটো গেল আৰু যাই আছে। মানুহটোক থৈ কেনে আমি আহিলোঁ, আমাক পইচা দি থৈ গৈছে। মানুহটো ভাল আছিল, 500 টকা দিছে, 500 টকা। বৰ্মা কিবা অলপ কৈ দিয়ে ৰাতিপুৱা মানুহকেইটাক কিবা অলপ কৈ দিয়া। ইউটিউবত চাই নহয়। মই কেনেকৈ ক'ম এতিয়া, মই এতিয়া ফুলৰ কাম কৰি আছোঁ, মই ব্যস্ত আছোঁ। এইয়া ফুল, এইবিলাক বৰ্মা ফুলত পানী দি আছে। কি হ'ল তোৰ, কি হ'ল? গাড়ী পেলালা গাইজ, গাড়ী পেলালা। অপুদা আছে গাইজ, আমি তলত থাকিব নোৱাৰা, নহ'লে তাৰমানে আমাৰ ইয়াতে এটা আমাৰ দাদা এটা আছে। গাইজ আমি ক্লাছ পালোঁ, মানুহটো কি ভাবছি, আমি বেজাৰা মানুহ মানে চাবি গাইজ, মই এটা বস্তু ৰখাই আছোঁ। মানুহটোৱে ভাবছি, মানুহটো ক'ৰ পৰা ফিৰছি জানা, এইখিনি পায় হা, এইখন গেট আমাৰ চাৰিআলি ওলোৱা হা। মানুহটোক আমি এনেকে অলপমান নি কেনে এই পিনে এটা ৰাস্তা আছে, অলপমান আৰু 100 মিটাৰ মান হ'ব,
তাক তাতে থৈছোঁ এই ভিতৰে খালি কি পিনে ভিতৰে সোমাব লাগেতো মানুহটো চিনি পোৱা নাই সি ভাবছি আমি তাক এই বহুত দূৰ গেলি থৈ আহা বুলি সি আমাক 500 টকা ওলাই দিছে তাপাই গাইজ এটা কথা কোৱাৰ মাজতে মই আহি গ'লোঁ ল'ৰা-ছোৱালী যে অভাৰ এক্টিং মাহ কৰি আছে যে হাঁহি অভাৰ এক্টিং মাহ কৰি আছে কাৰণটো বুজি পোৱা নাই মই বাপো একবাৰ কি ভ্লগ কৰিব দিলোঁ বা দূৰ নাটক হাঁহি এনেই আৰু 500 টকা দিছে কিবা কৰিছে এনেই বকি থাকে আৰু নাচাগে হাঁহিবে দিছে দেই লাজ নহয় কেতিয়া মই আহিছোঁ ৰা পালোঁ মই এই তাক লৈ আহিছোঁ গাইছ পিট খেগাতাৰ গাইছ তাৰে আগৰ দিনাখনে পৰহি দেই ডিছ দিছি এক কালি দিছোঁ এক কালি নহয় পৰহিৰ একদিনাখন তোক দিছি আঁকছি আকৌ অভাৰ এক্টিং নহ'ব বেছি দেখোনটো দে কি কওঁ শুনি দিছোঁ মই যদি কিবা ভাল যদি মোৰ বেয়া লাগি যায় মই আৰু এটা দূৰ ডেঞ্জাৰ এটা দি আছোঁ দে শুনি থাক তাৰপিছত দিছি এই এক তাৰপিছত মোক দিছি আজি তাৰ কাৰণে এটা বনাইছোঁ প্ৰিন্স কৈ দিয়া अर्ज किया है अर्ज किया है পৃথ্বী ভাবে তাক কোনো ডিছ নেদে বুলি কৈ দিওঁ তাৰ বেছি কৈ দিওঁ এ বাবা তোৰ চবেই জানে তোৰ কথা কওঁতে বোকৰা লাগে বুলি কিন্তু চবেই জানে তাৰ কথা কওঁতে বোকৰা লাগে বুলি হা বহুত হাঁহি উঠিল এইবাৰ কম মই শুনি লওক দেই ভালকৈ দু মাৰি খাই চাধা স্কুলৰ ছাতত মোৰ এটা সম্ভৱ এহাৰত দূৰো চলি নহ'ব বিয়াৰ পিছত প্ৰেক্টিছ কৰিছোঁ ভাগৰ লাগি গ'ল গাইজ আমি কৰিঅ' বনালোঁ কৰিঅ'টো বনালোঁ টাইম প্ৰেছ ল'লোঁ পানী চানী খাব ধৰিছোঁ সেই চেমন্তীয়া কিবা চাই আছে প্ৰিন্সে মোবাইল টিপি দে আৰু হেল টাইম ৰখ আমি হেৰি কৰিলোঁ গাইজ ই মোৰ বাইকখন চলাব চিট আনিব নোৱাৰে গাড়ীখন বলাই নাই তাত দেহাত ইমান শকত খুন্দি আছে নিজে গাড়ীতে খুন্দে মোক কি কৈছে মাইক কওক ভাঙিলে গাড়ী তোৰ কি তই নিজে উলিয়াব লাগিব তই যদি তুই বল কিমান মই একবাৰ তই ৰেলি পানিমাৰ পৰাই পিছে পাৰবি না একবাৰতে নিজে কৰি কিনে পাৰিম সঁচাই আকৌ অলপমান কষ্ট হ'ব পাৰে কিন্তু পাৰিম মিষ্টাৰ গাড়ী আহিলে এই সি আগে দিয়াকে ঘূৰাব সি ৰাতিপুৱা জিম পচি গাড়ী কিয় ষ্টেণ্ড দিয়ে কিবা কওঁ আমি কৈছোঁ দে আমি দি আছোঁ হয় নেকি বাৰু মোৰ বয়ে বেয়া আছে নেকি এয়া মোক চাই মোক দি মই দেখুৱাই দি মই লাজ নাপালি হ'ল ভাবিলি কেনে কৰে মোক দিছোঁ নহয় দিছোঁ চিন্তা কেমেৰাত নাম সিটো আইডিয়া লগাইছে সি আইডিয়া লগাই মই তাকে ভাবিছোঁ মই অলপমান কথা পেলাই আনিলোঁ সি কিন্তু বুজি আছে গোবৰ এনাম গোবার গাছ গোবার হেলমেট প্লাস গোবার আর ও স্বভাব এনাম স্বভাব তোর স্বভাব স্বভাব খোরা আমার খোরা একটু চাল গাইছ মই চাৰ মানে চাৰক মানে কিবা লাগে বোলে মই মোৰ পৰা মই আনি দিছোঁ বস্তুটো চাৰক দিবা দি দিওঁ পাছত আৰু এই ৰখি আছে তাতে এই গাইছ আমি বকৰা খাই আছোঁ চিকেন বকৰা খাই আছে তাৰ হাতত ল'ম ছাৰ গাইছ এইমাত্ৰ এই কি কৈছে জানে মানে আমাৰ ডেন্স স্কুলৰ কাষত আমাৰ ডেন্স স্কুল ভাড়া ঘৰত থাকে কাষত ৰুমতে থাকে আমাৰ ডেন্স স্কুল বহে কাৰণে বেঞ্চি আছিল চ' কি কম পঢ়ছি বেঞ্চিৰ কথা ই কি কয় জানে ভাড়া মানুহৰ কাষত বহি আছে ছাৰ মই নাজানো না ই চিনি নাপায় কি কয় ই কি কয় এই ভাড়া মানুহে বেঞ্চি আনি লৈ ভিতৰত আচ্ছা এইটো আগা বহি আছে গাইজ এতিয়া আমি তিনিও আমাৰ ইনভাৰ্টাৰটো ওপৰত লৈ যাব লাগে আনিব যাই আছোঁ দেই অলপমান লাজ পালোঁ কিন্তু বেলেগ সি বহুত লাজ পালে দেই বহুত ভাল লাগিছে তোমাৰ মা এটা নাই আৰু হয়নে গাইজ এই ইনভাৰ্টাৰ লৈ যাব লাগিব আমি
चलो लेते हैं इसको बाय बाय দুই তিনি পাঁচ দিয়া বুঝছে নকৰো দি কিমান দিছে কিমান দিছে আমি দাল তাক এটা তল আমি এটা কমাই দিম এতে এগুলো কি ব্লগত ল'বা লাগে নি লবা দি আছে লবা দিছে কি তুমি কোন মোক চিন নাপায় অ' ই মোক চিন নাপায় মই লাইন মিস্ত্ৰী যোগালি আৰু তুমি লাইন মিস্ত্ৰী মই আইফোন লৈছোঁ তুমি কোন আৰু মই ডাঙাপাৰা কৰা মানুহ লাইন মিস্ত্ৰী যোগালি তাহে লোক ডাঙাপাৰা সে ডাঙাপাৰা দা যোগালি ডাঙাপাৰা মেন লাইন মিস্ত্ৰী যা ভিতৰত যা গাইজ আমি ইভিনিংতে ঘৰ পামেই আৰু তাক আনিব আহিছোঁ আমি ঘৰ আছিল নতুন ঘৰ গেল বিল্ডিং বনাই আছে গাইজ এতিয়া যাব ইয়াতে তই ঘৰ যাবি তুই ঘৰ যাব আমিতো ঘৰত যাম আজি অলপ বেছি কণ্টেণ্ট পাব আজি বহুত মাল পাব দে যাওঁ দে বাই বাই 500 টকা চেক দিয়া নাই আমি তাক দিয়া নাই তাক আমি নেদা বাৰু সেইটো বেলেগ কথা এটা যে পইচা পাম গাইজ আমি এই পঢ়িমেই ৰাতি গাইজ আমি পালোঁ ঘৰ পাম এতিয়া থৈ কিনে মই ঘৰত যাম আজিৰ কাৰণে এইখিনি আছিল বাই আইসক্রিম हाँ आइसक्रीम करी ताई अस्माकं सुखम निहितमस्ति जेतु भारतं जय अहम बाय बाय क्या मालिक बाय बाय